Hey guys, good morning, welcome back to my new vlog. তো আজি মানে ৰাতিপুৱা উঠিলোঁ কাৰণ উঠাৰ কাৰণটো হ'ল আজি মানে আমাৰ ইয়াৰ বিহু ফাংচন আছে। তো সেইকাৰণে পুৱাই উঠিছোঁ। এতিয়া মানে টাইম হৈছে প্ৰায় 7:30 মান। তো আপোনালোকক বাহিৰৰ পৰিৱেশ দেখাই আহোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে বিহু ফাংচনৰ জোচতে মানে পুৱাই উঠি গ'লোঁ, মানে কি ক'ম আৰু। প্ৰায় এতিয়া টাইম 7:30 মান বাজিছে। তো বোলো আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাওঁ। কি ক'ম মানে আজি মানে ফাংচনৰ জোচত ৰাতিপুৱা উঠি গ'লোঁ। তো আপোনালোকে চাব পাৰে মানে বাহিৰত মোটামুটি পোহৰ হৈ গ'ল। তো আজি মানে ৰাতিপুৱা মই ইমান সোনকালে উঠিলোঁ কি সূৰ্য উঠা নাই এতিয়ালৈকে। তো এতিয়া মানে মই বাহিৰত ওলাই আহিছোঁ। তো লগতে আজি বৰষুণো দি আছে, আপোনালোকে চাব পাৰে। তো আজি মানে বৰষুণো দি আছে। তো কিবা হয় আৰু এতিয়া ফাংচন। তো এতিয়া ভাবিলোঁ অলপমান ফুৰি আহোঁ। তো ব'লক ক'ত ফাংচন হৈছে দেখাই আহোঁ। তো এতিয়া মানে বাহিৰত ওলাই আহিলোঁ। তো এইপিনে চাব পাৰি ইয়াতে মানে ফাংচন হ'ব আজি। তো এতিয়া আপোনালোকক মানে দেখাই আহিলোঁ মানে ক'ত কি ফাংচন হৈছে। তো মাতটো ওলাই নাই যিহেতু ৰাতিপুৱা হৈছে। তো এতিয়া ভাবিলোঁ অলপমান এক্সাৰচাইজ কৰোঁ। তো মানে ইফালে মজাকৈ এক্সাৰচাইজ কৰা হ'ল। তো এতিয়া মানে অলপমান মুখ চুখ ধুব ফ্ৰেছ যাওঁ। তো তাৰপিছত লগ পাই আছোঁ। তো আজি মানে পুৱাই উঠছোঁ, কি ক'ম ফাংচনৰ জোচত। ভাই কি ক'ম 4:30 উঠছোঁ ফাংচনৰ জোচত। তো ভিডিঅ'টো অলপ ভালকৈ আৰম্ভ কৰোঁ। মানে ফাইনেলি গা পা ধোৱা হ'ল। তো এতিয়া মানে গা চা ধুই ল'লোঁ। তো এতিয়া মানে প্ৰথমে এটা ফাংচনৰ আগত প্ৰথমে এটা কাম আছে। তো সেই কামটো কৰি আহোঁ। তো আপোনালোকে চাব পাৰে বঢ়িয়াকৈ গা চা ধুই ল'লোঁ। তো সেই কামটো হৈছে মানে ডিমুত যাব লাগে, এটা কাম আছে। তো ব'লক ডিমুত যাওঁ। তো এতিয়া মানে বঢ়িয়াকৈ পূজা চূজা কৰা হৈ গ'ল। তো এতিয়া মানে টেম্পুত গৈ আছোঁ, মানে ডিমুত এটা কাম আছে। ফাইনেলি আহি পালোঁ, মানে য'ত গৈছিলোঁ তাৰপৰা জাষ্ট আহি পালোঁ। তো আহি আৰু কি ফাংচন, কি ক'ম আৰু ফাংচন। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মানে ফাংচনত বক্স আনিছে, মানে কি ক'ম শুনক আপোনালোকে আৱাজ শুনক। তো মানে ফাংচনত বক্স আনিছে। তো কি ক'ম আৰু। তো ৰাতি মানে বুম লাগিব, মানে ৰাতি মজা লাগিব। ৰ'ব আপোনালোকে যদি ভ্লগটো চাই আছে এডিট হৈ নাযাব কিন্তু। ফাংচন আৰম্ভই হোৱা নাই, এতিয়াহে আৰম্ভ হ'ব। চাওক মজা পাব কৈছোঁ না, চাওক। তো সেই মানে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। তো এতিয়া প্ৰায় বাহিৰত চাওক ৰাতি হ'ল। তো এতিয়া মানে বাহিৰত চাব পাৰে ৰাতি হ'ল। তো ব'লক বেছি দেৰি কৰি নাথাকোঁ, ব'লক আপোনালোকক লৈ যাওঁ ফাংচনলৈ। তো এতিয়া টাইম প্ৰায় 9টা বাজে। তো এতিয়া মানে গৈ থাকোঁ আৰু পূৰা আন্ধাৰ হৈছে। পোহৰ হ'ব। এতিয়া মানে গৈ আছোঁ আৰু ফাংচন চাব। তো এইপিনে দিগন্ত দা আহি পালে। তো এইপিনে মানে গান শুনিব পাৰিছে, কাৰণ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় না। এতিয়া মানে গৈ আছোঁ আৰু খোজকাঢ়ি। তো সেই ফাংচন চাব পাৰে, সেই ফাংচন ইয়াতে মানে ফাংচন চলি আছে। হঠাৎ বৰষুণ আহি গ'ল, হঠাৎ। তো ইফালে মানে হঠাৎ বৰষুণ আহি গ'ল, মানে চব মানে কি ক'ম বোকা হৈ গ'ল। কিতাপ এখন দিলেও হ'ব। তো এতিয়া মানে বাদ্যযন্ত্ৰবিলাক মিলাই আছে। ফাইনেলি মানে আহি গ'ল ছিংগাৰ। তো চাব পাৰে এইটো। হরি হরি হাজাৰ কওক জুবিন দা বিহীন মানে ফাংচন ইমান এটা ভাল নালাগিল। কাৰণ জুবিন দা বিহীন যিহেতু ফাংচন হ'লেও ভাল লাগিল, কিন্তু হ'লেও জুবিন দা যিহেতু নাই আৰু কি ক'ম। তো ভাবিলোঁ কি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো বাই নেক্সট ভিডিঅ'ত লগ পাম। মানে 1টা বাজিছে, আপোনালোকক টাইম দেখা দিওঁ। তো লাইভ 1টা হৈছে, ঘৰত যাব লাগে ভাই। তো ঘৰত যাব লাগে, এতিয়া মানে আন্ধাৰ হৈছে ভাই।